हेलो ভিউৱাৰ্ছ সকলোকে স্বাগতম জানাইছো মোৰ প্ৰিয় অসম চেনেলত বন্ধুসকল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিৰ প্ৰথম খবৰটো হ'ল প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় 40 মিনিট সময় দেশবাসীক সম্বোধন কৰি এই কথা জনায় যে এই সংকটৰ সময়ত সমগ্ৰ দেশ সাৱধান আৰু সজাগ হৈ থাকিব লাগিব তৃতীয় পৰ্যায়ৰ লকডাউন 17 মেত অন্ত পৰাৰ পাছত চতুৰ্থ পৰ্যায়ৰ লকডাউন দেশত আৰম্ভ হ'ব 18 মেৰ পৰা অৱশ্যে এই লকডাউনৰ নতুন নীতি নিয়মেৰে হ'ব বুলি তেওঁ জানিবলৈ দিয়ে 18 মেৰ পৰা কেতিয়ালৈকে চতুৰ্থ পৰ্যায়ৰ লকডাউন থাকিব সেই কথা অৱশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত সদৰি নকৰিলে ৰাজ্যসমূহে দিয়া দিহা পৰামৰ্শৰ ভিত্তিত এই লকডাউনত নতুন নীতি নিয়ম থকাৰ কথাও তেওঁ ইংগিত দিলে প্ৰধানমন্ত্ৰীয়ে কয় চতুৰ্থ পৰ্যায়ৰ লকডাউন নতুন ৰং ৰূপৰ হ'ব আজিৰ দ্বিতীয় খবৰটো হ'ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল তেখেতে সংবাদমেলত কয় লকডাউনৰ সময়ত ১৭,০০০ কোটি টকাৰ খাদ্য সামগ্ৰী দেশত বিতৰণ কৰা হৈছে আগন্তুক সময়ত কুটিৰ শিল্পৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰা হ'ব কেন্দ্ৰই গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা সন্দৰ্ভত আগন্তুক ২-৩ দিনত আপোনালোকক সকলো পৰ্যায়ক্ৰমে অৱগত কৰিম ৪১ কোটি জনধন যোজনাত ৫২,০০০ কোটি টকা ইতিমধ্যেই কেন্দ্ৰই জমা কৰিছে কুটিৰ উদ্যোগ আৰু লঘু উদ্যোগৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই কোনো প্ৰক্ৰিয়া নথকাকৈ সকলো উদ্যোগে লাভ কৰিব ৩ লাখ কোটি টকাৰ ঋণ উজ্জ্বলা যোজনাত ৮ কোটি হিতাধিকাৰীক ৩ মাহলৈ বিনামূলীয়া চিলিণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে এবছৰলৈকে ঋণ লোৱা সকলো মূলধনৰ ধনো ঘূৰাই দিব নালাগে চৰকাৰক এই ঋণ পৰিশোধ কৰাৰ সময়সীমা হ'ব ৪ বছৰীয়া আজিৰ তৃতীয় খবৰটো হ'ল পূৰ্বে ঋণ পৰিশোধ নকৰা ক্ষুদ্ৰ উদ্যোগসমূহলৈ ভাল খবৰ দিলে বিত্তমন্ত্ৰীয়ে দেশত যিসকল কুটিৰ আৰু লঘু উদ্যোগে ইতিমধ্যে ঋণ লৈ বৰ্তমানলৈকে পৰিশোধ কৰা নাই সেইসকলেও কেন্দ্ৰৰ এই পোনপটীয়া ঋণৰ সুবিধা লাভ কৰিব লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থৰ অভাৱত যি উদ্যোগে নিজৰ কাম বিস্তাৰ কৰিব পৰা নাছিল তেনে উদ্যোগসমূহৰ বাবে ৫০,০০০ কোটি টকাৰ ঋণ কেন্দ্ৰৰ ফালৰ পৰা মুকলি কৰা হৈছে যি উদ্যোগ বৰ্তমান সময়ত অতি সংকটাপূৰ্ণ হৈ আছে সেই সকলো উদ্যোগৰ বাবে কেন্দ্ৰীয় বিত্ত বিভাগে মুকলি কৰি দিছে ২০,০০০ কোটি টকা গতিকে ভিউৱাৰ্ছ একেটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ